बाक्सानि मसुरपुराव सुबुं लांखारग्रा हमदों खुलुमबाय बड'सानि स्टुडिअ'आव रादाबखौ फरायदों आं सांग्रिला नार्जारि। निखावरि नखरनि लाइमोन सिख्ला आइजोफोरनो गुबुन गुबुन खोथा होना लांखारनानै गुबुन रायजोआव फानबोबाय थाबोदों। थांनाय हरनि समाव मसुरपुर पुलिसा बेलगुरि फोथारनि निखावरि नखरनि सासे आइजोखौ सुबुं लांखारग्रानि आवथानिफ्राय बोखांनो हायो। दरं दरगाव पुलिसनि हेफाजाबाव थांनाय हराव मसुरपुर थानानि पुलिस बिबानगिरि मनिराम बिखानि दैदेननायाव बरखुलिनिफ्राय आइजोखौ बोखांनायजों लोगोसे सासे सुबुं लांखारग्राखौ हमनो हायो। सुबुं लांखारग्रा बजालिनि भबानिपुर गलियानि जालु आलिया नंखाय सिनायथि होनानै अनिता दास मुंनि सानै गथ'नि बिमाखौ लांखारनानै गुबुन रायजोआव फाननो थाखाय लांगासिनो दंमोन। मिथिनाय बायदिब्ला जालु आलिया सिगां समफोरावबो लाइमोन सिख्ला आरो आइजोफोरखौ गुबुन रायजोआव फाननानै जेलावबो जोबथे जादोंमोन। सुबुं लांखारग्रा जालु आलिजों लोब्बा थानाय गुबुन दायनिगिरिफोरखौ हमनो थाखाय मसुरपुर पुलिसा हाबाफारि लादों। एप्रिल तारिखे महिला एगराकी निरुद्देश হৈছিলে বেলগুৰি পথাৰৰ পৰা অনিতা দাস আছিলে আৰু স্বামী আছিলে মোহন সূত্ৰধৰ। সেই মৰ্মে স্বামীয়ে 8 তাৰিখে আমাক ইয়াতে এটা লিখিত ঠিক এজাহাৰ নহয় জনাইছিলে যে মোৰ পত্নী নোহোৱা হৈছে ঘৰৰ পৰা নোহোৱা হোৱাত এখন আমাক জাষ্ট জনাইছিলে আৰু জনাই সেইমতে আমি ফোন নাম্বাৰ ল'লোঁ। ফোন নাম্বাৰ লৈ কাৰ লগত কি মানে কথা পাতে কি কৰে আমি সেইখিনি এনালাইজ কৰিলোঁ। আমি আমাৰ সব থানাবিলাকত আমি মেছেজ এটা দিলোঁ, বাৰ্তা পঠালোঁ সকলো থানালৈ, অল অসমৰ থানাবিলাকত। তেনেকৈ আমি তাৰপিছত আমি তাৰ স্থিতিটো আমি নিৰীক্ষণ কৰি আছিলোঁ। স্থিতি নিৰীক্ষণ কৰি 8 তাৰিখে আমি গধূলি 9 তাৰিখে ৰাতিপুৱা আমি দলগাঁও থানাৰ ওচৰত বৰভুলি বুলি জেগা এটাত আমি থকা বুলি মানে তাৰ স্থিতি পাইছিলোঁ। পাই সেই মৰ্মে আমি দলগাঁও থানাৰ লগত আমি যোগাযোগ কৰিলোঁ, সিহঁতকো আমি দিলোঁ জেগাটো ক'ত আছিলে কি আছিলে। সেই মৰ্মে সিহঁতৰ লগত গৈ আমি উদ্ধাৰ কৰি 9 তাৰিখে উদ্ধাৰ কৰিছোঁ আৰু 10 তাৰিখে আমি কালি লৈ আহিছোঁ। হ'ব পাৰে নাৰী হ'ব পাৰে, কাৰণ ল'ৰাজন অন্ধ্ৰপ্ৰদেশত থাকে বুলি আমি জানিব পাৰিছোঁ তাৰ মুখৰ পৰা। আৰু যিজনী মহিলাজনীও কৈছে যে তাৰ পৰিচয়টো লুকাই ৰাখিছিলে, সি বিয়া পাতিছিলে, বিয়া নপতা বুলি কৈছে। সম্প্ৰদায়টো অন্য সম্প্ৰদায়টোৰ কথাও কোৱা নাছিলে, তাই গম পোৱা নাছিলে। গম নোপোৱাকৈ তেনেকৈ লগ কৰিছিলে। তাৰপিছত নি প্ৰথম ভবানীপুৰৰ ওচৰত নমাটি বুলি তাৰ গাঁৱত ৰাখিছিলে। তাৰপিছত নেক্সট দিনাখন লৈ দলগাঁৱলৈকে গৈছিলে আৰু দলগাঁৱৰ আৰক্ষীৰ সহযোগত আমি উদ্ধাৰ কৰি আনিছোঁ। যোৱাকালি আনি এতিয়া আমি কোৰ্টলৈকে প্ৰডিউচ কৰিছোঁ।